अदालगुरि टंलानि बालिफारा गामियाव जौ लोंनानै गावनि फिसाज्लायानो जिउ फोजोबदों जोनोमगिरि बिफाखौ। निरन्जन राभाया दिन हाजिरा मावनानै जाहोग्रा गावनि बिफा लंकेश्वर राभाखौ लावथिजों बुग्लि बुग्लि बुथारदों। मख'जाथावदि सानफ्रोमबो बिफा फिसाज्ला नांलाय खमलाय जाबाय थानाया मैयानि समाव महर मोनबाय मोनसे गिलुबालु जाथाय। बेबादिनो फिसा निरन्जन राभाया जौ लोंनानै बिफाजों नांलाय खमलाय खालामो आरो बिफाखौ औवानि लावथिजों गावनिनो जोनोमगिरि बिफाखौ खर'आव देनानै गाज्रि रोखोम जोखोम खालामो। जायगायावनो बाब्राब बाब्राब जिउ जोबो आरो न' सेरनि फुख्रिनिफ्राय बोखांनो हायो होनना फोरमायो। जाथायखौ पुलिस बिफाना खौरां मोननानै नायबिजिरफैयो आरो दायनिगिरिखौ खानायजों लोगोसे जिउ जोबनायनि देहाखौ पस्टमर्टेम खालामो। गावनि बिफाखौनो जिउ फोजोबगिरि निरन्जन राभा आरो ओनसोलनि सुबुंफ्रा मा फोरमायो फै जों आबुङै मिथिना लानि। কিবা সদায় দেউতাই মাৰধৰ কৰে মোক কিবা কামৰ পৰা আহোঁ তাৰপিছত দেউতাই কয় তোৰ বোলে কাম নাই ধন নাই তোৰ সদায় কয় প্ৰতিদিনে কয়। তাৰপিছত হ'ল প্লাছ গৃহিণীৰ এজন আনব নোৱাৰা এই বাপ অন্যান্য কথা বহুত কথা আৰু প্লাছ হ'ল সদায় মাৰধৰ কৰে মোক। কি কাম কৰা? এই আপোনাৰ এফচেট লেবাৰ কৰোঁ আৰু। কি নাম আপোনাৰ? নিৰঞ্জন ৰাভা। দেউতাৰ নাম কি আছে? লংকেশ্বৰ ৰাভা। কেতিয়া মাৰিছে? কিহে মাৰিলি? নাই কিবা লাঠি দি মাৰছোঁ। লাঠি মানে মৰি থাকিল। কেতিয়া মাৰিছে? এতিয়া বেয়া লাগিছে নে নাই নিজৰ দেউতাক কিয় মাৰিলে? নাই লাগবতো আকৌ তেতিয়া কিয় খং ময়ো খং সেইটো মানে মদ খাই মাৰিলে সদায় সময় সদায় খাই তেওঁ কি হয় আপোনাৰ? ফাদাৰ। ফাদাৰ আপুনি ফাদাৰক কিয় মাৰিলে? কিয় মাৰিলে মানে ইতিমধ্যে ক'লেই নহয় আকৌ কওক। নহয় সদায় মাৰধৰ কৰে। মাৰধৰ কৰে সেইকাৰণে তুমি মাৰিলা আজি? এই বা ধৈৰ্য নহ'ল দাদা। মানে বেয়া লাগিছে না নিজৰ দেউতাক মাৰি বেয়া লাগিছে না এতিয়া? লাগিবই তেতিয়া তেওঁ খঙত ময়ো খঙত আছিলোঁ। আৰু ঘৰত কোন কোন আছে? নাই দুজনেই আছিলোঁ। পৰিয়াল কেইটা তহঁতৰ? আছিলোঁ পাঁচজন দুজনেই বাই আৰু ভণ্টি আৰু হ'ল মা আছিল। মাজন দেউতাই মাৰিছিল। দেউতাই মাৰিছিল? মই চাপ'জ ক'ব বিচাৰিছোঁ এয়া আমাক খুৰাই ক'ব দেউতাই খুৰাই নিজ মুখেদি কৈছে মোক কি কৈছে? মায়েৰে দেউতাৰে মাৰি পেলাইছে বুলি। আৰু সেইকাৰণে তুমি নহয় সেইটো কথা কৈ নাযাওঁ মই দাদা। তুমি আজি কিয় মাৰিলা দেউতাক? সদায় মাৰধৰ কৰে খোজেও কৰিম নেকি দাদা মই? কিহেৰে মাৰিলা? টাঙানেদি। টাঙানেদি। কেইটা বজাত মাৰিছা? কেইটা বজাত মানে টাইমটো নাজানো বিশেষকৈ। ৰাতি গৈছা? ৰাতিয়ে আৰু পঢ়িছিলোঁ স্কুলত। মই তেতিয়া 7:10 মানত মোক সিহঁতৰ সুৰ ডেকা গণেশ এবাৰ মোক খবৰ দিলে ফোনত যে মামা ক'ত আছে? মই বোলো মই স্কুলতে আছোঁ নাকিয়াক থ'ব আহিছোঁ। বোলো সোনকালে আছে বৰ ডাঙৰ ঘটনা এটা ওলা নহয়। বোলে কি হ'ল? বোলে আমাৰ এই লোকো দাদাক এই কি কয় এই জুগুই মাৰি পেলাইছে। হয় নেকি? সঁচা নাইতো ন? সঁচাই একদম আমি বিচাৰি পালোঁ ডেড বডিটো এই খালত পেলাই থৈছে বুলি কৈছে আৰু তেতিয়া গম পাওঁ। সেই সময়ত গম পাওঁ। তাৰপিছত আহি পেলাই মই তাৰ লগে লগে গণেশক কওঁ যে এক কাম কৰ এই থানালৈকে যা। থানাত যায় এজাহাৰ এখন দিয়াৰ লগে লগে পুলিচে তহঁতক লৈ আহিব। কাৰণ বাহিৰা মানুহ গ'লে তাতে পুলিচে একচেপ্ট নকৰে। নিজৰ ঘৰৰ পৰিয়াল যাব লাগে সেইকাৰণে সেনেকৈ পঠাই দিছোঁ আৰু। এতিয়া ডেড বডি ক'ত আছে আৰু হত্যাকাৰী ক'ত আছে? হত্যাকাৰী বৰ্তমান বান্ধি থোৱা হৈছে ৰাইজে ধৰি পেলাই এই গেটৰ মুখতে নঙলা মুখত আছে আৰু ডেড বডিটো বৰ্তমান খালত পৰি আছে এতিয়া। এই কিহৰ কাৰণত হত্যাকাণ্ডটো সংঘটিত? এতিয়া সিহঁতৰ বা ব্যক্তিগত কিবা পাৰিপাৰ্শ্বিক ঘৰুৱা কণ্ট্ৰল দুয়োটা কিন্তু বাপেক পুতেক দুয়োটাই বেলেগ পৰিয়াল নাথাকে।
মাক নাই, মাক আগতে আজি 2 বছৰ আগত ঢুকাইছে। এতিয়া খালি সিহঁতৰ বাপেক পুতেকে থাকে একেলগে, ককায়েক ভায়েক অন্য নাই? অন্য চব বেলেগ বেলেগ আছে, বাহিৰত সিহঁতৰ বেলেগ বেলেগ ঘৰ কৰা আছে। সিখন ঘৰত মাত্ৰ তেওঁলোকে দুজনে, বাপেক পুতেক। দুয়োটাই মদ খায়? আৰু দুয়োটাইতো খায়েইতো আৰু সেইটো সেই খাই পেলাই সিহঁতে কি হ'ল এতিয়া গম নাপাওঁ। তাৰপিছত সিহঁতৰ খাই বৈ নিচা টাপতে কাজিয়া লাগি মাৰামাৰি হ'ল, মৰিল, সেইটোৱে আৰু। আগৰ পৰাই কাজিয়া হৈ আছে নেকি? আগৰ পৰা বিশেষকৈ সেনেকৈ মই কাজিয়া ভাৱটো আমি গম নাপাওঁ, কাৰণ আমি দেখোন বাহিৰত, সিহঁতৰ হয়তো ৰাতি মদ খাই 8টা 9টা সেইবিলাক কাজিয়া লাগে, সেইটোত আমি গম নাপাওঁ, সেইটো আমি গম নাপাওঁ। এই ঠাইখিনিৰ নাম কি? এই এনে টুকুন কাটা, এনে ব্ৰেকেট বালিপাৰা, বালিপাৰা। টুকুন কাটাৰ বালিপাৰা। টুকুন কাটা বালিপাৰা, সেইটোৱে।